আন এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো আপোনালোকৰ কাৰণে অতি সহায়কাৰী। এতিয়া কথা হ'ল, আমি সকলোৱে যেতিয়া আনুষ্ঠানিক শিক্ষা লাভ কৰোঁ তেতিয়াৰ পৰাই কি হয়, আমি বিভিন্ন ধৰণৰ পৰীক্ষা দি আহিছোঁ বা পৰীক্ষা দিওঁ। গতিকে এই পৰীক্ষাবোৰ দিবলৈ হ'লে আমি আগতীয়াকৈ কি কৰোঁ, প্ৰিপাৰেশ্যন কৰোঁ বা পৰীক্ষাত আহিবলগীয়া চিলেবাছ মতে আমি প্ৰিপাৰেশ্যন কৰোঁ। কিন্তু আমি সঠিকভাৱে প্ৰিপাৰেশ্যন কৰাৰ ফলতো আমাৰ কি হয়, পৰীক্ষা বোলা যিটো শব্দ আছে সেই শব্দটোৱে আমাৰ মানসিকভাৱে ক্ৰিয়া কৰে। এতিয়া পৰীক্ষা বুলি ক'লে বা পৰীক্ষা শব্দটোৱে আমাক কি কৰে, ভয় দিয়ে, শংকা দিয়ে। আগতীয়াকৈ যিমান সঠিকভাৱে প্ৰিপাৰেশ্যন কৰিলেও পৰীক্ষা বুলি ক'লে আমাৰ আগন্তুক পৰীক্ষাটোনো কেনেধৰণৰ হ'ব, পৰীক্ষাত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব, সহজ আহিব নে টান আহিব, প্ৰশ্নবোৰ থাকিব, এই সকলোবোৰ দিশত লিখিব পাৰিম নে নাই, কৰিব পাৰিম নে নাই, এই সকলোবোৰ চিন্তা আমি আগতীয়াকৈ কৰা দেখা যায় বা আগতীয়াকৈ গতিকে যিমান সঠিকভাৱে প্ৰিপাৰেশ্যন কৰিলেও আমাৰ মানসিক চিন্তাটো থাকে। গতিকে এই যে আমি আগতীয়াকৈ কৰিলোঁ মানসিক চিন্তা, এই চিন্তাটো যদি আমি অধিকভাৱে লওঁ বা অতি চিৰিয়াছলি লওঁ তেতিয়াহ'লে ই আমাৰ আগন্তুক হ'বলগীয়া যিকোনো পৰীক্ষাতে হেম্পাৰ বা বাধাৰ সৃষ্টি কৰে। গতিকে এই বাধাটো যদি আমি দিব নোৱাৰোঁ বা এই বাধাটোৰ পৰা আমি যেতিয়া নিজকে মুক্ত কৰিম তেতিয়াই আমি এই পৰীক্ষাত সফল হ'ব পাৰিম। কিন্তু আমাৰ যিটো আগতীয়াকৈ যিটো মানসিক ষ্টেজ আহে সেই ষ্টেজটোৱে আমাৰ পৰীক্ষাত যদি অনবৰতে লৈ থকা যায় তেতিয়াহ'লে আমাৰ ভাল হ'বলগীয়া পৰীক্ষাটো বেয়া হয়। গতিকে পৰীক্ষাত ভাল কৰিবলৈ হ'লে বা সফল হ'বলৈ হ'লে আপোনালোকৰ কি লাগিব, আমাৰ মানসিক বা আপোনালোকৰ মানসিক ষ্টেজটো, মানসিক চিন্তাটো এইটো দূৰ কৰিব লাগিব। অৰ্থাৎ আপোনালোকে জানে যে আমি নিজে পৰীক্ষাটোত আগতীয়াকৈ চিলেবাছ অনুসৰি ভালদৰে প্ৰিপাৰেশ্যন কৰিছোঁ। গতিকে আমি পৰীক্ষাটো পাৰিম আৰু এনেধৰণে সাজু হ'ব লাগিব। আপোনালোকৰ নিজৰ মগজুক বা মনটোক এনেদৰে প্ৰস্তুত কৰিব লাগিব যে হয় মই পাৰিম, মই যিখিনি পঢ়িছোঁ সেইখিনিৰ পৰা পাৰিম আৰু তাৰ ভিতৰৰ পৰাই বস্তুবোৰ আহিব। অতি সহজভাৱে আপোনালোকে চিন্তা কৰি ল'ব লাগিব। যদি আপোনালোকে জটিলভাৱে চিন্তা কৰি লয় বিষয়বস্তু বা পৰীক্ষাটো প্ৰশ্নকাকত বা পৰীক্ষাৰ বিষয়ে অতি চিৰিয়াছলি গৈ বেছি চিন্তা কৰে তেতিয়াহ'লে আপোনালোকৰ পৰীক্ষাত সমস্যাৰ সৃষ্টি হ'ব। অৰ্থাৎ কিছুমানে ভাল হ'বলগীয়া পেপাৰখনো গুচি যায়। অৰ্থাৎ পৰীক্ষা যদি পেপাৰ দিব তেতিয়া যদি 1 বা 2 বা ধৰি লওক 5-6 নম্বৰ প্ৰশ্নলৈ অৰ্থাৎ কনচেপ্টৰ বাহিৰৰ আপোনালোকে যিখিনি পঢ়িছে তাৰ ভিতৰৰ প্ৰশ্ন অহা নাই। গতিকে এনেকৈ কিছুমান পৰীক্ষাৰ্থীয়ে এইবোৰ দেখা পায়, যেতিয়া 1ৰ পৰা 10 বা 5লৈ যেতিয়া প্ৰশ্নবোৰ উজু নহয় দেখা পায় তেতিয়া মানসিক ষ্টেজটো আৰু বাঢ়ি যায়, যাৰ ফলত গোটেই প্ৰশ্নখনৰ পিছৰ ফালৰখিনিত মনোযোগ দিবলগীয়া বাধা হয় বা মনোযোগ দিয়াত বাধা হয়। অৰ্থাৎ সেই প্ৰশ্নখন কৰাত তেওঁ অসুবিধা হয়, যাৰ ফলত পিছৰ প্ৰশ্নবোৰ পাৰিলেও তেওঁ উত্তৰবোৰৰ খেলি মেলিৰ সৃষ্টি হয়। গতিকে পৰীক্ষা এটা ভাল কৰিবলৈ হ'লে আপোনালোক মানসিকভাৱে যিটো ষ্টেজ আছে সেই ষ্টেজটোৰ পৰা আপোনালোক মুক্ত হ'ব লাগিব আৰু মানসিক ষ্টেজটোৰ পৰা যেতিয়া আপোনালোক মুক্ত হ'ব তেতিয়া আপোনালোকৰ এটা ভাল পৰীক্ষা হ'ব। গতিকে আপোনালোকে মনটো কেনেদৰে থিৰাং কৰিব লাগিব যে যিখিনি পঢ়িছোঁ তাৰ ভিতৰৰ পৰাই বস্তু আহিব, একো টান নহয়, সকলোবোৰ উজু। গতিকে যিহেতু মই পঢ়িছোঁৱেই চিলেবাছ অনুসৰি, গতিকে সেই চিলেবাছৰ ভিতৰতেই সকলোবোৰ থাকিব। গতিকে কোনো বস্তু মই টান বুলি ল'ব নোৱাৰিব, মই পাৰিম। মনটোক আপুনি নিজক অতি সহজভাৱে ল'ব লাগিব। যদিও আগতে আপোনালোকৰ পৰীক্ষাত বেয়া হ'ব পাৰে, সেইটো পৰীক্ষাত আপোনালোকৰ বেয়া হ'ব পাৰে, কিন্তু তথাপি ষ্টেজ লোৱাৰ একো প্ৰয়োজন নাই। যেতিয়া ষ্টেজ ল'ব তেতিয়া আপোনালোকৰ পৰীক্ষা আৰু বেয়া হ'ব। গতিকে ষ্টেজ নোলোৱাকৈ সম্পূৰ্ণ মুক্তভাৱে মই নিজেই পাৰিম সকলোবোৰ এটা কুল মাইণ্ডত আপোনালোকে প্ৰশ্নবোৰ কৰিবলৈ চেষ্টা কৰিব আৰু তেতিয়াই আপোনালোকে সফল হ'ব। গতিকে এই মানসিক ষ্টেজটোক আপোনালোকে আশ্ৰয় নিদিব আৰু এইখিনি কৰিলে আপোনালোকে পৰীক্ষাত নিশ্চয় সফল হ'ব পাৰিব। ধন্যবাদ।